পইণ্টে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহু দিনৰ মূৰত নতুনকৈ আকৌ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে চাব আৰু মৰম দিব। আজি হৈছে ককাৰ বছৰেকীয়া তিথি পৰিছে শ্ৰাদ্ধ, আৰু সেইবাবে আমি মামা ঘৰলৈ আহিলোঁ। মা ভণ্টিহঁত আহিছিলে কালি, ভালকৈ ভিডিঅ' কৰিবলৈ নহ'লে, আৰু এতিয়া ভাবিছোঁ ভিডিঅ' এটা কৰোঁ, স্মৃতি হিচাপে থাকি যাব, আৰু সেইবাবে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাব আৰু মৰম দিব। চাই থাকক তেনেহ'লে। এইফালে তাই লাষ্টটো চাওক, ভিডিঅ' কৰাৰ লগে লগে তাই মুখখন ঢাকি লৈছে, আৰু ওলাই আহি আছোঁ আমি। আৰু এয়া আমি মা, ভণ্টি আৰু মই আমাৰ ঘৰৰ পৰা তিনিজনী ওলাই আহিছোঁ মামা ঘৰলৈ বুলি। এইফালে টমটমত উঠি ল'লোঁ সৰুপথাৰলৈকে, আৰু যিহেতু বাছ ৰখাই থৈছে সেইবাবে ভাবিলোঁ অকণমান অভাৰব্ৰিজৰ ওপৰৰ পৰা খোজকাঢ়ি আহোঁ, অকণমান চাই আহোঁগৈ। সেই ভাবি ভণ্টিকো লৈ গ'লোঁ। মা বাছৰ ওচৰতে ৰখি আছে। বৰষুণৰ বতৰ, চিপ চিপকৈ বৰষুণ পৰি আছে, আৰু এইটো প্লেটফৰ্ম হৈছে সৰুপথাৰ ষ্টেচনৰ প্লেটফৰ্মটো। যিসকল সৰুপথাৰ বাসিন্দা চিনিটো পায়েই সকলোৱে। অলপ গাড়ী যাবলৈ দেৰি আছে বাবে সেইকাৰণে আমি অলপ সেই অভাৰব্ৰিজৰ ওপৰলৈ আহিলোঁ, ফটো চটো মাৰি আছোঁ অকণমান। এইফালে বাছো এৰিলে, আৰু আমি এতিয়া বৰপথাৰলৈ গৈ আছোঁ। আগফালে দুয়োজনী আমি বহিছোঁ, মা আৰু মই, আৰু ভণ্টি বহিছে পিছফালে। আৰু এয়া হৈছে সৰুপথাৰ আৰু বৰপথাৰ মধ্যভাগত অৱস্থিত কৰদৈগুৰি বৰনামঘৰ। বিশেষ দিন হোৱা নাই, এয়া নামঘৰ নতুনকৈ বনোৱা হৈছে, আৰু সেইবাবে ভাবিলোঁ মই আপোনালোকক অকণমান দেখুৱাই দিওঁ। যিসকলে পাৰে আহিব সকলো নামঘৰলৈ, মনটো বহুত ভাল লাগে ইয়াত আহি। সেয়ে ভাবিলোঁ গাড়ীৰ পৰাই আপোনালোকক অকণমানকৈ দেখুৱাই দিওঁ বুলি। আৰু এইফালে আমি আহি পায়ে বৰপথাৰত নামিয়ে সোমালোঁ মিঠাই ল'বলৈ বুলি, আৰু এতিয়া টমটম এখন ইয়াৰ পৰা ল'ব লাগিব, সেইবাবে প্ৰথমতে মিঠাইকেইটা লৈ লৈছোঁ, আৰু তাৰপিছত গৈ থাকোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এইফালে আমি আহি ঘৰ পাই গ'লোহি। ভিডিঅ' কৰাহে নহ'লে, যিহেতু বৰষুণো পৰি আছে সেইবাবে ভিডিঅ' নকৰিলোঁ। আৰু ইহঁতক দেখিছেনে, দেখি পেলাই মুখখন দুইজনে দেখিছে। আৰু আহি পোৱাৰ লগে লগে আমি এয়া চাহ খাবলৈ লৈছোঁ, চাহ দিছেহি মামীয়ে। চাহকণ খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া হৈছে মাহী আৰু মামী ছোৱালী। খাই বৈ আমি আজৰি হৈ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। ওপৰলৈ যাওঁ, এতিয়া ফটো দুখনমান মাৰি আহোঁগৈ। এইফালে এনেই ৰেডি হৈ আছে, গৈ লওঁ। হেল্ল', ওপৰলৈ আহিছোঁ। বহুদিন হ'ল অহা নাই, বহুদিনৰ মূৰত আহিছোঁ, সেইবাবে আহিছোঁ অকণমান চাবলৈ। আৰু এইফালে আহি আছে আলহী। ৰিণি কেনেকৈ গ'ল? ব'লক চাওঁগৈ কোনে কি কৰি আছে। এইফালে আমাৰ ৰিণিশ্ৰী ফটো মাৰিবলৈ আহি ওপৰত হাই কৰি দিয়া। কিন্তু ওপৰলৈ আহিহে ভাল লাগিছে, গৰমটো। ফটোখন মাৰি দে না, মোক এনেকৈ কিবা এটা কৰি মেলি থকাকৈ। পৰিৱেশটো চাওক কি ধুনীয়া, অকণমান দেখুৱাই দিছোঁ। ভাল লাগিছে। ইমান গৰম পৰিছে আজি, ৰ'দটো নাই কিন্তু গৰমটো বহুত বেছি, সেইবাবে অলপ ওপৰলৈ আহিলোঁ। চব পৰিৱেশটো কি ধুনীয়া। এইফালে অকণমান চাই দিয়া, এইফালে, এইপিনে, এইপিনে। মই বেয়া পাইছোঁ, নোচোৱা, এইপিনে, এইপিনে চোৱা, এইপিনে। আৰু এয়া হৈছে মামী, আমি দুইজনী ওপৰতে আছিলোঁ। আৰু এইফালে ভকতসকলো আহিলে, ভকতসকলে নাম গাবলৈ আৰম্ভ কৰিলে।
নাম লৈ আছে ভকতলৈ। আৰু সকলোৱেতো গম পায় ন, বহুদিনৰ মূৰত যেতিয়া পৰিয়ালসমূহ গোটেইখিনি লগ খাই মিতিৰ কুটুমবোৰ, তেতিয়া বহুতো কথা ওলায়। আৰু এইফালে আমাৰো ঠিক তেনেকুৱাই হৈছে। মা, মাহী, মামী, ভণ্টি, তাৰপিছত মামীৰ ছোৱালী, আমি গোটেইখিনি একলগ হৈ বহুত কথা পাতিলোঁ। আৰু আলহী দুলহীও আহি আছে, ভালকৈ দেখুৱাব পৰা নাই। আমি এইফালে আইতা, জেঠাই, মাহী, ভণ্টিহঁতে মোবাইল চোৱাত ব্যস্ত। আৰু এইফালে নামো সামৰিলে। তাৰপিছতে এতিয়া আমি বহিছোঁ প্ৰসাদ খাবলৈ। প্ৰসাদত একদম বিলাইছে। আৰু এয়া হৈছে মাহী, মামী আৰু এগৰাকী মাহী, লগতে সকলো বহিছে, আমিও একেলগে বহিছোঁ। তাৰপিছতে আকৌ এইফালে আহিলে জলপান, কোমল চাউল। বহুতে কোমল চাউল এনেকৈ আলু পিটিকা কৰি খায়। আপোনালোকে বাৰু খাই পাইছেনে? এইদৰে খাই বহুত ভাল লাগে। আৰু মই ভাবিলোঁ দৈ নাখাওঁ, সেইবাবে আলু, জলকীয়া, আদা, নিমখ আৰু লগতে অকণমান ক্ৰীম লৈ লৈছোঁ। আৰু এইফালে আমি মেগী বনাই আছোঁ। এতিয়া মেগীখিনি দেখুৱা। মেগী বনি আছে, বইল মেগী, ফ্ৰাই নহয়, বইল মেগী। আৰু এইফালে আমি হয়নে কি বনাবা? ফ্ৰাই বনি আছে বোলে, মই বাৰু গমেই নাপাওঁ, সেইকাৰণে কৈ দিছোঁ বইল বুলি। পূৰা ৰেডি হৈ গ'ল, খাবহে লাগে আৰু আমি গধূলি সময়ত ভাত পানী খাই বৈ সকলো ঘৰা ঘৰি গুচি আহিলোঁ। মা ভণ্টি তাতে থাকিলে। ভিডিঅ' কৰা নহ'ল বাবে আপোনালোকক আৰু বিশেষ দেখুৱাব নোৱাৰিলোঁ। আৰু আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।